ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল। মই ধৰ আপোনালোকে চাই আছে আননোন বইজ ইউটিউব চেনেল। তো মই আজি আহিছোঁ চলন্থপাৰাত থকা এখন সুন্দৰ পিকনিক স্পটলৈ, যিটো আপোনালোকে প্ৰথমবাৰৰ বাবে চাবলৈ পাব মোৰ ইউটিউব চেনেললৈ। তো আজি আপোনালোকক মই এই পিকনিক স্পটটোৰ সম্পূৰ্ণ ভিউবোৰ দেখাবলৈ চেষ্টা কৰিম। তো বলক আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাব পাৰে ভিউবোৰ, এয়া এই সুন্দৰ ধুনীয়া ভিউটো। আৰু এই পথাৰখনৰ কাষতে আছে আমাৰ কুজিয়া নৈ, চাব পাৰে এইটোৱে হ'ল কুজিয়া নৈ। আৰু তাৰ লগতে আছে আমাৰ ৰেল দলং আৰু এখন বহুত পুৰণি যাতায়াত ব্যৱস্থাৰ বাবে থকা এখন দলং। তো মই আজি আপোনালোকক এই ঠাইটো দেখাবলৈ চেষ্টা কৰি আছোঁ। আপোনালোকে চাব পাৰে সন্ধিয়াৰ সময়, বেলি এটি মাৰ যাব আৰু আমি আহিছোঁ এই প্লেচটোলৈ। তো আপোনালোকে ইয়াতে এটাও প্লাষ্টিক বা পেপাৰ নাপাব, কাৰণ এই ঠাইখন বহুত চাফা। আপোনালোকে চাব পাৰে। আৰু এই ফিল্ডটোৰ লগতে আছে আমাৰ নতুন হাইৱে। তো আপোনালোকে চাব পাৰে কিমান গাড়ী গৈ আছে। আৰু এই ফিল্ডটো বহুত ডাঙৰ, আপোনালোকে চাব পাৰে। নদীৰ ইপাৰেও আছে সিপাৰেও আছে ফিল্ডটো, আৰু কাষেৰে বৈ গৈছে কুজিয়া নৈ। তো আজি মই আপোনালোকক এই সুন্দৰ ভিউবোৰ দেখাই আছোঁ। তো আমি এতিয়া ইয়াৰে পৰা অন্য এটা পথাৰলৈ কুজিয়া নৈৰ কাষত থিয় হৈ আছোঁ। আৰু আপোনালোকে মোৰ আগত চাব পাৰে যে ধানবোৰ কাটি আছে আৰু ঘৰলৈ লৈ গৈ আছে। আৰু ইয়াতে JCBয়ে কাম কৰি আছে। তো আগত আপোনালোকে যিটো ঘৰ দেখিবলৈ পাই আছে, এইটো এটা হোটেল এণ্ড ৰিচৰ্ট, যিটো অৱস্থিত চলন্থপাৰা নিউ হাইৱে ৰোড। তো আমি এতিয়া ৰেল দলঙলৈ যাম আৰু তাত কেইটামান সুন্দৰ কৰি চিনেমেটিক ভিডিঅ' ল'ম আৰু ফটো উঠিম। তো আমি এতিয়া গৈ আছোঁ, আৰু সেইটো মোৰ চাইকেল সেইপাৰে থৈ আহিছোঁ, আৰু মই এতিয়া গৈ আছোঁ। তো আপোনালোকক মই একেবাৰে দলঙৰ ওপৰত যাই দেখুৱাই আছোঁ দলংটোৰ ভিউবোৰ। আৰু এতিয়া যিহেতু সন্ধিয়াৰ সময়, সেয়েহে ইয়াত বহুতো লোক ফটো উঠিবলৈ আহিছে। চাব পাৰে মোৰ আগত দলঙত। যদি দলঙত যোৱা ৰাস্তা থাকে তেনেহ'লে আমি উঠিম, নহ'লে বেলেগ এদিন আহিম আৰু দলঙত ভিডিঅ' বনাম। তো মই এতিয়া আপোনালোকক এখন সুন্দৰ ধুনীয়া ভিউ দেখুৱাই আজিৰ ভিডিঅ'টো সমাপ্ত কৰিবলৈ গৈ আছোঁ। তো যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পায়, তেনেহ'লে মোৰ চেনেলটো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। ওপৰলৈ যাম, কিন্তু তাত যোৱা নহ'ব, কাৰণ এতিয়া আহিছে এখন ৰেলগাড়ী। তো আপোনালোকক মই এই ৰেলগাড়ীৰ ভিউটোৱে দেখাবলৈ চেষ্টা কৰোঁ। তো চাব পাৰে আহি গ'ল আমাৰ ৰেলগাড়ী। তো গাইজ, ট্ৰেইনটো গ'ল, আমি এতিয়া ঘৰলৈ উভতি যাম।